মন কৰিছে সি মোক কি আক্ৰমণ কৰে সি মোতকে 1 বছৰ সৰু বি বৰুৱা অলগৰ্ধ এটা অকল চিঞৰে কাজিয়া কৰে ব্ৰেইনত একো নাই ডাঙৰ কমেণ্টটো হ'ল যে জুবিন গাৰ্গে মোৰ সম্পৰ্কে এটা বেয়া কথা কৈছিল আৰু আজিকালিও সেই কমেণ্টটো দি বহুতে ৰস লৈ থাকে জুবিন গাৰ্গ আৰু মোৰ বন্ধুত্বৰ কথা বা ব্যক্তিগত জীৱনৰ কথা যোনে নাজানে সি সেইটো ৰস লৈ থাকে কাৰণ জুবিন গাৰ্গ আৰু মই একেলগে একেখন কলেজত পঢ়া মই যেতিয়া বি বৰুৱা কলেজৰ জেনেৰেল ছেক্ৰেটাৰী আছিলো তেতিয়া তেওঁক প্ৰথম মানে ইউনিভাৰ্চিটি ইউথ ফেষ্টিভেলত গান গাবলৈ গৈছিলে তেতিয়া জুবিন গাৰ্গৰ কোনো প্ৰখ্যাত গায়ক নহয় তেতিয়া জুবিন গাৰ্গক অনামিকা ওলোৱা নাই অসমৰ মানুহে চিনিও নাপায় মই বি বৰুৱা কলেজৰ জেনেৰেল ছেক্ৰেটাৰী আমি একেলগে টিম লৈ গৈছো সি গ'ল্ড মেডেল পাইছে আমি একেলগে এনজয় কৰিছো কথা পাতিছো গতিকে তাৰ আৰু মোৰ সম্পৰ্ক মই সম্পৰ্ক ইটো সিটোত কৰিব কেতিয়াবা সি কিছুমান কাম কৰিলে মই ফোন কৰি কয় তই এইবিলাক কিয় কৰ তোৰ এটা হেৰি পাইছ এতিয়া জুবিন গাৰ্গ হৈ গ'ল নতুন